বহাগৰে ৰং বহাগৰে ৰং বহাগৰে ৰং বহাগৰে ৰং বহাগৰে ৰং বহাগৰে ৰং তোমাৰ এই স্মৃতি সীমা চুমি খালি খালি মোক বেয়া নাপাওঁ সাংঘাতিক ভাল পাওঁ সাংঘাতিক ভাল পাওঁ মোক এটা কথা কচোন ক মই বাৰু মানুহটো ৰ'দত ঘূৰি ঘূৰি অলপ ক'লা হৈ গৈছো নেকি দেই গৈছ বাপেকে দেই গৈছ বাকীৰ পইচা পিছলৈ দিম প্ৰথমতে মোক 60 এটা দে না তহঁতে বাৰু মোক মাৰিব খুজিছ নেকি ডুবাই দিলি তহঁতে মোক দে না পইচা পাবহে লাগিছে বৰ ঘৰৰ চালতে কোমোৰা লাগিলে ঐ বাৰীতে লাগিলে ঐ জৰা চকুত নাই টোপনি পেটত নাই ভাত পানী ঐ তোকে শুন দেখা পেচ কৰি লৈ কৈ বাৰু লৰিছ
ধৰি ধৰি হালি জালি আহিছ ফোন প্ৰেছ কৰি লৈ কৈ বাৰু লৰিছ উজুতিত ভাগিলে তাতে মোৰে প্ৰাণে চৰি কি হলৰা লৰি গছকত মাৰিলি এইখিনি তোৰ বস্তু ইয়াতে গোটেইখিনি আছে হ'ব এতিয়া তোৰ হিচাপটো আগৰখিনি মিলাই তোৰ হ'লগৈ নয়ন দেখোন তোৰ খবৰ কিয় খবৰ আৰু কেনেকুৱা হ'ব দাইটি সেই একেই বুঢ়ী কিয় কোৱা শুনিছোঁ তোৰ বোলে চাকৰিটো আকৌ হৈছে তেনেকুৱা কিবা এটা হ'ব বুলিয়ে গৈছিলোঁ কিন্তু এতিয়া পিছত খবৰ পঠাব বোলে আইজনী তোৰ হিচাপটো লিখিহে থ'ব লাগিব চাগে লিখি থওক আকৌ তুমিতো কৈছিলা ইণ্টাৰভিউ ভাল হৈছে বুলি তেনেহ'লে কথাটো সেইটো নহয় কোম্পানীৰ কেইবাজনো হায়াৰ অফিচাৰ গুৱাহাটীত নথকাৰ বাবে মিটিং পষ্টপন হ'ল মোলৈ বোলে টেলিগ্ৰাম পঠাইছিল কিয় বা নাপালোঁ এই পিয়নটো বৰ বদমাছ আগতে আমাৰ ফোনটো বেয়া হৈ থাকোঁতে দাদাই পঠোৱা কেইবাখনো চিঠি আমি দেৰিকৈ পাইছোঁ আনক দুখ দি লাভ নাই ভাগ্যই বেয়া হ'ব লগা থাকিলে এনেও হ'ব এই আচলতে ভাগ্যৰ দুখ বুলি কোনো কথা নাই বুজিছ মোলৈ কেঁচা ঘাট মাৰা হ'লেও ভগৱানে দিয়া হাত দুখনেৰে যিমান পাৰোঁ কৰিছোঁ
ভাগ্য বুলি আনলৈ বহি থকা নাই। ৰচোন সেইটো বাৰু বুজিলো, কিন্তু তই গাখীৰেৰে মুখ ধুইছ যে, আংকাটো কিয়? মাষ্টাৰ প্লেন। তাকেইতো কৈছো, আজিলৈকে হাত দুখনেৰে কৰিলতহে পেটে ভাতে খাবলৈ হৈছে, কিন্তু এইবাৰ মগজটো খটাইছো। নখটাবি। যিটো বস্তু মানুহৰ কম থাকে সেইটো কমকে খৰচ কৰাটো ভাল। কি নখটাবি? খটাব লাগিব আকৌ, যাতে জীৱনটো আৰামত চলি যাব পাৰি। মাষ্টাৰ প্লেন বুজিছ? মাষ্টাৰ প্লেন। কি হ'ল? মোক বেয়া পাই আছা? দেৰিকৈ অহাৰ বাবে? এতিয়াতো মই আহিলো। নন্দিনী, কি হ'ল? এতিয়াও ভাল লগা নাই? তুমি দাদাই দেখুৱা ল'ৰাটোলৈকে বিয়া হৈছো। যোৱা, কিনো বাৰে বাৰে একেটা কথাকে কৈ থাকা? সেইবোৰ বাদ দিয়া। মই তোমালৈ কি আনিছো চোৱা। তুমি বনাইছা? বিয়াৰ পাছত সদায় এনেকৈ বনাই খুৱাম। লোৱা, কাইলৈ নাযাবা জানো? কিন্তু নন্দিনী। কোনো কিন্তু নাই। মই তোমাৰ বাবে এইকণো কৰিব নোৱাৰিমনে? আন একো নহ'লেও অন্ততঃ আমাৰ ভাল পোৱাৰ কাৰণে মোক এইকণ কৰিবলৈ দিয়া নয়নদা। বকুল, উঠিলি? তাজা খবৰ আছে, গোটেইখন আংকা। গালত এইটো কিয়? সেইটো বেলেগ। আংকা আংকা। আংকা? সেইবোৰ একো নাই, তই পঢ়ি থাক। কিতাপ পঢ়া মানুহ, কাগজ পঢ়া মানুহ, পঢ়ি থাক। মই গৈ আছো। আংকা কি? চলো। এৰা, বাতৰিখনত যদি এটাও ভাল খবৰ পঢ়িবলৈ পালোহেঁতেন। পিছে মহিকান্ত, কচোন এতিয়া তোৰ ভালনে বেয়া? মহিকান্ত? ভালেই। মোৰনো আৰু কি ভাল বেয়া। মহিকান্ত, তামোল এখনকে খাবানে নে চাহ খাই পিছত খাবা? আগত পাছত বুলিবলেনো কিটো আছে। অৱশ্যে চাহকাপ খাই ললে আংকাটো ভাল হয়। তুমি বহাচোন, আনংগে ৰবা। নন্দিনী, তই আজৰি হলি যদি চাহ দুকাপ বনাই গৈছোন যা। মা, মোৰ মন্দিৰলৈ যাবলৈ দেৰি হৈছে। তুমিয়ে বনোৱাচোন। তুমি ইমান ধুনীয়াকৈ চাহ বনোৱা, ময়ো একাপ খাম। আজি এই সময়ত তোৰ যে চাহ খাবলৈ মন গ'ল?
মই যাওঁৱেই নেকি কি হ'ল যাবলৈ ওলালি যে কেলে চাহ চাহ মানে নেখাওঁ নেকি সদায় চাহ খায়ে আছো নহয় নাখাওঁ যদি যা তোৰ আকৌ বাতৰি বিলাবলৈও বহুত আছে নহয় হেৰৌ মোৰ দৰে বহুত মানুহ বাতৰি পঢ়ো বুলি বাট চাই আছে যা মই যাওঁ তেতিয়াহ'লে যোৱা যোৱা মহিকাই আজি কিন্তু তোমাক বৰ ধুনীয়া দেখিছে দেই হে প্ৰভু গতি গতি প্ৰভু তুমি চকু মেলি চাবা প্ৰভু চকু মেলি চাবা হৈ চকু মেলি চাবা এইবাৰ তোৰ দাইটি পেপাৰ লোৱা পেপাৰখননো কেতিয়াৰ পৰা এইটো চাইজ হলো টিভি যদি পৰ্টেবল থাকিব পাৰে বেংকৰ ধাৰ যদি ইনষ্টলমেণ্টত মাৰিব পাৰে পেপাৰখন এনেকুৱা কিয় নহ'ব দাইটি চব আংকা বুজিলা আহিলো দেই পেপাৰ বহুত দিবলৈ আছে ঐ বাঘে খোৱা ঐ পেপাৰখনো এটা ইনষ্টলমেণ্টত পঢ়িব লাগিব এইখনতো আংকা এটা আছে বুলি ডাইলগ মাৰি ফুটি দিলি হা দাইটি এইবিলাক লাইট কেছ বুজিছে জীৱনত কম্প্ৰমাইজ কৰিব পাৰিলে মানুহ কেতিয়াও অসুখী নহয় এই কম্প্ৰমাইজ ইজ দ্য আৰ্ট অফ লিভিং বাই এই নয়ন কি ক'ত কিয় বিখ্যাত মানে এটা কেনেকৈ লগ পাম দাইটি কোন নয়নৰ কথা কৈছ তাৰমানে তহঁতৰো তাৰ লগত কিবা লেনদেন আছে নেকি লেনদেন একো নাই মাত্ৰ এই কথা এটাহে পাতিব লাগিছিল চিম্পুল হয় নেকি বুজি পালোঁ কি চিম্পুল হ'ব দহে মই এই হালকো বচাবা নয়ন তোক কিমান বিচাৰি ফুৰিছোঁ আমি তই বোলে কাইলৈ গুৱাহাটীলৈ যাবি যাম বুলি ভাবিছিলোঁ কিন্তু নাযাওঁ কিয় তোৰ ইণ্টাৰভিউ হেৰা কিমাননো দিবি আৰু এইবোৰ তই কিবা ফিউজ বাল্বটোৰ দৰে হ'লি যে এইবোৰ এটা ফাৰ্ষ্টেশ্যন বুজিছ চিম্পুল সেইবোৰ বাদ দে আচ্ছা তোৰ বোলে সঞ্জীৱ হালৈৰ সৈতে বৰ ভাল ৰিলেশ্যন সেই যে স্পৰ্টছৰ কলেজত পঢ়ি থাকোঁ বছ হৈ গ'ল তই এটা আমাক কাম কৰি দে না চিম্পুল তোক যি লাগে আমি তাকেই দিম কিন্তু বহুত দিন তেওঁক লগ পোৱা নাই হ'লতো আৰে ইয়াৰ চিনিটো পাৱ হৈ যাব তই যেনে তেনে ফাইনেল খেলৰ বাবে সেই মানুহজন আনি দে চিফ গেষ্ট হিচাপে মাতিছোঁ বহুত কথা আছে মুঠৰ ওপৰত তই ধৰি ল তোক আমি কি বুলি বুজাম শুন খেল মাটিত বোলে এখন ডাঙৰ গ্ৰাম্য ষ্টেডিয়াম হ'ব তাত মাতি পেলাব কোনে হা মানে নেক্সট আমি যি কণ্টেক্ট পাম তাৰ 10% বেনিফিট তোক দিম হ'ব প্লিজ এবাৰ যোগাযোগ কৰি দে এই জামেলাবোৰ নথকাহেঁতেন আমিয়ে গ'লোহেঁতেন সেইবিলাক মই চব বুজিলোঁ কিন্তু কালিলৈ যে মই নাযাওঁ আৰে পৰহিলৈতো যাবি নাই মই একেবাৰে নাযাওঁ কিয় নাযাওঁ পইচা নাই আৰে ভাই প্ৰব্লেমটো খুলি কনা চল হ'ব নহয় লাইট কেছ কোনো প্ৰকৃততে কি হৈছে মই নিজেই নাজানো একোতে আস্থা নাইকিয়া হ'ল ফাল্টু কথা নকবি শুন তোৰ পইচাহে নাই ঠিক আছে 5,000 ল ইণ্টাৰভিউটো ভালকৈ দে কিন্তু চাইডকৈ আমাৰ কামটো কৰি আহিবি দেই জীৱন মোহন তহঁতৰ কথাটো বুজা নাই নালাগে বুজিবলৈ আৰু কিটো আছে তোৰ প্ৰব্লেমটো আমি চল্ভ কৰি দিলোঁ আৰু আমাৰটো তই কৰি দে যা চিন্তা নকৰিবি এইবোৰ লাইট কেছ যি বুজিব লগা আছে এই জীৱনে মোহনে আগতেই বুজা আছে চিম্পুল নন্দিনী নয়নদা সোনকালে আহিবা আজি তোমাক দিবলৈ মোৰ আৰু একো নাই লোৱা নন্দিনী কিয় তোমাৰ মৰম আৰু ভাল পোৱাবোৰ সেয়া জানো মোৰ লগত নাই নন্দিনী তোমাৰ অকৃত্ৰিম মৰম আৰু প্ৰেৰণাই মোৰ মূলধন যাওঁ
নয়ন নয়ন ঐ! এই বেগ 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 ঐ বৰদাদা এ নয়ন আছেনে এই মাতক 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 সোনকালে মাতক কেছ আছে কেছ আছে কি হ'ল তিতা দা হহা দি আহিলি যে কেলে তহঁতি জানই দেখোন সি গুৱাহাটীলৈ গ'ল বুলি কিয় সিদিনাখন তহঁত দুটাই তাক গুৱাহাটীলৈ যাবলৈ পইচা দিয়া নাছিলি জানো এ জানো অ কিন্তু কেতিয়া আহিব আমি আকৌ এতিয়া কেনেকে জানো